নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ধনু ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ পৰা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মধ্যম দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ কোনো নতুন কাম আৰম্ভ হ'ব পাৰে। আপোনালোকে কৰি থকা কামৰ লগতে কিবা নতুনত্ব আহি যাব হঠাৎ আপোনালোকে নভবাকৈয়ে। এই মাহটোত আপোনালোক অলপ খঙাল হৈ উঠিব। আপোনাৰ এই মাহটোত এনেকুৱা অনুভৱ হ'ব যেন আপোনাক কোনো মানুহে প্ৰয়োজনীয় সন্মান মৰম নিদিয়াৰ নিচিনা। সেয়েহে আপুনি নিজক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। উচ্চ শিক্ষাৰ বাবে আপোনালোকে বাহিৰলৈ যাব পাৰিব। বন্ধুৰ সৈতে ভাল বেয়া দুয়ো ধৰণৰ সংযোগ ঘটিব। এই মাহটোত আপোনালোকে যিমান পাৰে অকলে থাকি নিজৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অকলে থকাৰো এটা যে মজা আছে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত আশা আৰু ধনাত্মক চিন্তা ধাৰা বাঢ়িব। আপোনালোকে মাহটোৰ প্ৰথমতে অলপ অকলশৰীয়া অনুভৱ কৰিব। লগতে আপোনালোকে আপোনাৰ চাকৰিলৈ অসন্তুষ্ট অনুভৱ কৰিব। আপোনাৰ কষ্টৰ হিচাপত যেন আয় হোৱা নাই তেনেকুৱা অনুভৱ হ'ব আপোনাৰ। ব্যৱসায়ত মধ্যম। শিক্ষাৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা গৈছে। বিনিয়োগত সৰু সুৰা লাভ দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ লগত সম্পৰ্ক এই মাহত আপোনালোকৰ মধুৰ হৈ উঠিব। নতুন কিবা সম্পত্তিও ক্ৰয় কৰিব পাৰে বা আপোনালোকে এই সময়খিনিত যোগ দেখিবলৈ পোৱা গৈছে নতুন সম্পত্তি কিনাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি কোনো ৰোগ দেখিবলৈ পোৱা যাব। মানে যদি আপোনালোকৰ বহুত পুৰণা কিছু ৰোগত আপোনালোকে ভুগি আছে সেই ৰোগসমূহত আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকে কোনো ৰোগত ভোগা নাই তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ এই মাহটোত কোনো ধৰণৰ ৰোগ নহয়। বিবাহৰ ক্ষেত্ৰত কোনো ব্যক্তিয়ে আপোনাৰ বাবে আগবাঢ়ি আহিব আৰু আপোনাক সম্পূৰ্ণৰূপে বুজিবলৈ চেষ্টা কৰিব। দাম্পত্যত অলপ অন্যমনস্ক হোৱাও দেখা পোৱা গৈছে। দাম্পত্যত আপোনালোকে এনেকুৱা হ'ব যে আপোনাৰ জীৱনসংগী আপোনাক গুৰুত্ব দিব যদিও আপুনি যেন কিবা এটা বেলেগ কথাহে চিন্তা কৰি আছে তেনেকুৱা অনুভৱ হৈছে মোৰ। শত্ৰুই আপোনালোকক অশান্তি কৰিব পাৰে। গতিকে আপোনালোকে অলপ নিজৰ ওপৰত গুৰুত্ব দিব। আৰু যদি এই ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।